হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল ৰাধা ভ্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কৃপাত ময়ো ভালে আছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভ্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পবিত্ৰ ভাদ মাহৰ শংকৰদেৱৰ তিথি বুলি আমি নামঘৰ ভাগিলৈ আহিছোঁ। কি নামঘৰ, ক'লৈ যাম, কি কথা সকলো গম পাব। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। এয়া আহি আমি পালোহি। এফালে ইয়াতে গাড়ী পাৰ্কিং কৰি থ'ব লাগে আৰু এইফালে বহুত দোকানো আছে দেখিছেনে। মই আকৌ আজি প্ৰথম আহিছোঁ দেই। আগত সৰুতে আহিছিলোঁ চাগে, মোৰ ইমান মনত নাই। এতিয়া জনা বুজাৰ পৰা আজি প্ৰথমবাৰৰ বাবে আহিছোঁ। ঢেকীয়াখোৱা নামঘৰ সকলোৱে চিনি পায়েই, বহুত আহিছেও চাগে, হয়তো কিছুমান অহাও নাই, আৰু যদি অহা নাই আহিব, বহুত ভাল লাগে। মানুহ আজি বহুত হৈছে। ভাদ মাহ, লগতে আজি শংকৰদেৱৰ তিথিও, বহুত বেছিয়ে মানুহ দেখিছোঁ। মই অহা নাই যদিও মামীহঁতি আহিছে, আগতে কৈছে বহুত মানুহ হৈছে আজি। ইয়াতে শৰাই বস্তু দিব লাগে। শৰাই বস্তু দি আহি ইয়াতে চাকি ধূপ দিলোঁহি। তাৰপিছতে মামীহঁতেও দিছেহি। এফালে দেখিছেনে ইমান ভাল লাগিছে। আৰু সেই গছজোপা দেখিছেনে, সেই গছজোপা হেনো বোলে শংকৰদেৱে ৰুইছিলে। ধূপ চাকি দি শৰাই আগবঢ়াই নামৰ সেৱা কৰি আহি ইয়াত আকৌ হোটেলতে ওচৰৰ খাবলৈ বুলি বহিলোঁ। আৰু এইফালে ফুচকা দেখিলোঁ মই, আৰু ফুচকা দেখি ৰ'বই নোৱাৰিলোঁ, সেইকাৰণে ফুচকাও খাই ল'লোঁ। তাৰপিছতে আহিলোঁ সৰু সুৰা কিছুমান বজাৰ কৰিবলৈ কাৰণে। ইফালে এয়া দেখিছেনে ইমান বস্তু, মানে কি লওঁ কি নলওঁ নিচিনা লাগিলে, তথাপিও মই বেলেগ একো নলওঁ, সৰু সুৰা কিছুমান বস্তু লোৱা হ'ল। আৰু মামীহঁতেও তেনেকেই বস্তু লোৱা হ'ল। আৰু এইফালে চানা, জেলেপি, আইচক্ৰীম চব লৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। নামঘৰৰ পৰা আহি ইয়াতে মামীৰ মাকৰ ঘৰত সোমালোঁ। তো আজি ভ্লগটো ইমানেই আছিলে। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই।